নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি চাদৰ এখন দহি বাতিম, তাকে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইখন চাদৰখন পিংক কালাৰ হয়। মই ইয়াত দহি সূতাটো খুৱাম হোৱাইট কালাৰ খুৱাম। দহিখিনি খাবলৈ এতিয়া মোক এইটো বস্তু লাগিব, এখন কেঁচি লাগিব, এটা নৰ্মেল গুলি আৰু এটা বেজি আৰু এই সূতা লৈছোঁ মই, দলি গুলি লোৱা নাই। এইখিনি বৰ্ণালী পাতৰ সূতা হয়। এইখিনিয়ে দহিটো খুৱালে মানে দেখিবলৈ ভাল লাগে। এনেকৈ ইমান কাটি দিলোঁ। এনেকৈ দেখিছে নহয়, কমকৈ কাটিম আৰু একেবাৰতে গোটেইখিনি কাটিব নোৱাৰি। ডাঠ আছে মই গাঁঠিটো খুলি দিম। এইখিনি যিখিনি এনেকৈ ৰছী বন্ধা আছে ন, সেইখিনি কাটি ল'ব আপোনালোকে। এনেকৈ কণ্টেক্ট মিলাই ল'লোঁ আৰু কিমানটো জোখত খাই আপোনালোকে, আৰু কিছুমানে সৰহকৈও খাব পাৰে, কিছুমানে কমকৈও খাব পাৰে। মই এটা জোখত লৈ লৈছোঁ। হেল্ল' এনেকৈ বেছি বস্তু লৈ ল'লোঁ। যদি টুপিখিনি চুটিকৈ হয় তেনেহ'লে 3ডাল হ'লেও হৈ যাব। যদি দীঘলীয়াকৈ হয় তেনেহ'লে 4ডাল লাগে। এনেকৈ মই 4ডাল লৈ ল'লোঁ। এতিয়া আকৌ মই এই কাপোৰখনে কাটি দি থৈ দিম, যাতে এইখিনি পিছত আকৌ ভালদৰে লৈ ল'ব পাৰোঁ। নহ'ব ৰৈখিনি কাম নাই। ৰৈখিনি দেখিছে নহয়, তিনি যেটা এনেকৈ আছে নহয়, এটা কাটি দিলোঁ মই। এনেকৈ মই 4ডাল উলিয়াই ল'লোঁ। 4ডাল এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ৰছীখিনি পালোঁ। এনেকৈ মই প্ৰথমে ৰছীখিনি খুৱাই লওঁ। এনেকৈ সমানকৈ লৈ লওঁ ৰছীখিনি। আৰু তেনেকৈ 3টা গাঁঠি দি যাম। কিন্তু আপোনালোকে এটা জোখত লৈ ল'ব, কিমানটো জোখত হয়। কিছুমানে হেঙাকৈ খুৱাই ন, কিছুমানে ঘনকৈ খুৱায়, মানে এটা জোখত লৈ ল'ব। চবৰে খোৱা ষ্টাইলটো বেলেগ হয়, হয়তো মোৰটো বেলেগৰ লগত নিমিলিবও পাৰে, আপোনালোকেও বেলেগ ধৰণে এনেকৈ এটা জোখত মই ৰছীখিনি খুৱাই লৈছোঁ। এনেকৈ চবতে 3টা গাঁঠি দি যাম। তেনেকৈ এটা গাঁঠি দিম। সূতাখিনি সমান কৰি ল'ব আপোনালোকে। ৰছীডালে টান টানকৈ পাক দিয়া আছে। সেইটো সমান জোখত কাটিলে হ'ল। আপোনালোকে দীঘলো কৰিব পাৰে, চুটিও কৰিব পাৰে। চবৰে ষ্টাইলবিলাক বেলেগ বেলেগ হয় বাৰু। কিছুমানে বেজি দিও খুৱাই দিয়ে। মইতো সূতাটো পাক দি কৰিছোঁ, টুপিটো যাতে সূতাখিনি ওলাই নপৰে। তেনেকৈ সমান কৰি কাটি দিব। এইখিনি খুৱাই আছোঁ বাৰু, আৰু অলপমান আছে খুৱাবলৈ।
খুব ধুনীয়া লাগিছে দেখিবলৈ। সেয়া চাদৰখন সম্পূৰ্ণ হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু ইমানেই আছিল মোৰ আজি ভিডিঅ'।